তীখৰ দাদা আহি যাওক আমাৰ লগত ফুটবল খেলিবলে। তীখৰ আহি যা আমি দুটাই এতিয়া মলুৱাক গেহেৰা গ'ল দিম নহয়। তীখৰে এতিয়া খেলিব নালাগে, তীখৰে ভালকে ভাল হৈ লওক তাৰপিছত খেলিব। এতিয়া তহঁতিয়ে খেলি থাক। অ'কে, তেতিয়াহ'লে মলুৱা বান্দৰক মই কেনেকে গ'ল দিম এতিয়া চাই থাকা বিট্টু। আৰে চিলটু, তই মোৰ লক্ষ্মণ ৰেখা পাৰ কৰিবলৈ নোৱাৰিবি। পিন্তু এটা মাৰি দিয়ক, একেবাৰে গ'ল কৰি দিয়ক। এইটো কি বল মাৰিলিও একেবাৰে দেখোন আকাশৰ ওপৰলৈহে উৰি গৈছে ৰকেটৰ নিচিনাকে। পিন্তু দাদা আপুনি ফুটবল খেলিবলৈ নোৱাৰে, গ'ল এনেকে দিবলৈ নোৱাৰিলে। তীখৰ দুদিনমান ধৈৰ্য ধৰ আৰু মলুৱা পিণ্টুৰ নিচিনাকে তইও ফুটবল খেলিবলৈ পাৰিবি। এইকেইটা ল'ৰাই এইটো কি খেল খেলিছে? ফুটবল খেল আকৌ, তই দেখোন আগতে হেঁতৰ লগত খেলিয়ে থাক হ'লে এইটো খেল। মোৰ দেখোন মনতে পৰা নাই। তই পাহৰি থাকিলি? তোক মই শিকাই দিম এতিয়া ফুটবল খেল কেনেকে খেলে। ৰ এইবেলি ফুটবল খেল ময়ো খেলিম। তীখৰক শিকাব লাগিব এতিয়া ফুটবল খেল কেনেকে খেলে। আহি যাওক শুকান দাই, মলুৱাক গ'ল এটা দিব লাগে নহয়। বাপৰে বাপ, এইডাল দেখোন ৰনাল্ডোতকৈও খাতাৰনাক খেলুৱৈ আহি গৈছে। এতিয়া মই বলটো কেনেকে ৰখা? মলুৱা সাৱধান ইণ্ডিয়া, সতৰ্কী ইণ্ডিয়া, একেবাৰে নাকে মুখে বচাইহে লবি আৰু মই জোৰকে মাৰিমহে আৰু। লাহে লাহে মাৰিব আৰু আমি সৰু সৰু প্লেয়াৰহে আৰু। ৰেডি হৈ যা তেতিয়াহ'লে। আপুনি কি গ'ল মাৰিলে? এইটো গ'ল কিবা চল চব উৰাই পঠিয়াইছে। তীখৰ দেখিলি কেনেকে ফুটবল খেলে? এইটো আকৌ ক'লে গ'লগে নাই যে। ইয়াতে দেখোন বহি আছিলে, পটককে ক'ত গ'লগে আকৌ তীখৰ? ক'ত গ'ল তীখৰ? জানো পাই, ইয়াতে বহি আছিলে ঘপককে ক'লে গ'লগে। সি আকৌ পাহৰি থাকে নহয় কথাবিলাক, ক'লে বা গ'লগে। শুকান দাই তাক এতিয়া সোনকালে বিচাৰিবগে লাগিব। তীখৰ ক'ত আছ তই? পঞ্জাবী, তই সঁচা কথা কৈছ নেকি? মই একেবাৰে পঞ্জাব পাই গলোহি নেকি আহি? পাজি, একেবাৰে সঁচা কথা কৈছো। একদম পঞ্জাব পাই গৈছেন জি। অভদ্ৰ চিগেট খোৱা ল'ৰাটোৱে মোক এখন কি নদীত পেলালে। অসমৰ পৰা উঠি আহি মই একেবাৰে পঞ্জাবতহে লেণ্ডিং কৰিছোহি। আৰে পাজি, একদমে চিন্তা নাই কৰিব, মোৰ লগতে থাকি যাব চোন। একেবাৰে টেকেলি বনাম দুইটা পুৰা বিকিমহে আৰু। পঞ্জাবীক ধন্যবাদহে দিছো, তই যে মোক বচালি বাৰু নদীৰ পৰা। খালি মই অসমলৈ যাবগে লাগিব। মোৰ ধেৰ মানুহ আছে নহয়, হেতি মোলে মনত পেলাই দুখ কৰিব নহয়। মই চাগে মৰিলো বুলিয়ে ভাবিছে হেতি নদীত পৰি পেলাই। পঞ্জাবী, তই কিবা এটা কচোন মোক, কেনেবাকে অসমলৈ পঠিয়াই দে, ঘৰলৈ পঠিয়াই দে। পাজি, মই কিবা টেকেলিহে বনাওঁ, ৰকেটে নবনাওঁ নহয়। ৰকেটত আপুনি ঘৰতে পঞ্চাই দিবলৈ। তেতিয়াহ'লে মই এতিয়া ঘৰলৈ কেনেকে যাম? পাজি, আপুনি একেদমে ট্ৰেইনতে উঠি দিব। ট্ৰেইনতে উঠি দিলে একদম ঘৰে পাই যাবগে, একেবাৰে ডাইৰেক্ট গুৱাহাটীতে পাই যাবগে নহয়। পাজি, তই এইটো ধুনীয়া কথা কৈছ। তেতিয়াহ'লে মোক ট্ৰেইনৰ টিকেটকে কাটি দেচোন, নহয় ট্ৰেইনতে উঠি মই ঘৰলৈহে যাওঁগে আৰু। নাই পাৰিব পাজি। কেলে আকৌ মই ট্ৰেইনত উঠিবলৈ পাওঁ নহয়? আপুনিতো ট্ৰেইনত উঠিবলৈ পাৰি যাব, খালি ট্ৰেইনৰ টিকেট কাটিবলৈ মোৰ ওচৰত পইচা নাছে পাজি। মইতো দুখীয়া মানুহ, টেকেলি বনাই চলি আছো হে। এতিয়া মই ঘৰলৈ কেনেকে যাম বাৰু? ল'ৰা ৰখিছ নাই? ক'ত খোজকাঢ়ি পৰিছ তই? ল'ৰা, ট্ৰেইনৰ চিৰিত কেলে খোজকাঢ়ি পৰিছা? এইফালেদি ৰেল অহা যোৱা কৰি থাকে, কেনেবাকে কাটিব, গম পাইছ নে নাপাইছ তই? কেনেকুৱা অভং ল'ৰা এইটো মাতমত একোডাল নাই। ক'ৰ পৰা আহিছ তই? ঘৰ ক'ত? নাম কি তোৰ? পাহৰি গলো। নামে ঘৰে চব পাহৰিলি? তই কিবা বেয়া বস্তু খাইছ নেকি? নাই খোৱা। যা ৰেলৰ চিৰিত খোজকাঢ়ি ফুৰিব নালাগে, ঘৰলে যা, আঁতৰ হয় ইয়াৰ পৰা। আজিকালি সৰু ল'ৰাবিলাকেও নিচাযুক্ত বস্তু খাই একদম চব পাহৰি যায়। সিহঁতৰ ঘৰত ক'ত, নাম কি, একোৱে মনত নাথাকে সিহঁতৰ। দাদা উঠি দিয়ক নহ'লে মোৰ এতিয়া গু ওলাই যাবগে পকৰে। তোৰ যে কপাল ভাল, তই যে আজি মোৰ পাল্লাত পৰিছ। নহ'লে সিহঁতৰ পাল্লাত পৰা হ'লে তো আজি টিকা গৰম কৰিলেহেঁতেন সিহঁতি মাৰি। আপুনিও কিন্তু খাটাৰাত বস্তু 2 কুইণ্টেল মাল উঠি দিছে মোৰ গাৰ ওপৰত। মোৰ যে গোটেই হাৰ্দি কেৰেক কুৰুক কৰি গৈছেগে, গুৰি হৈ যাব এতিয়া। চাপালি গেং, তইতো বঁটা পাবই লাগে। তইতো আমাৰ মানুহবিলাকক বহুত কষ্ট দিছ। আৰে চাপৰি, যেতিয়া তই মোৰ পাল্লাত পৰিবি তেতিয়াহে গম পাবি মই কিমান মজা দিম তোক। নালাগে, জীৱনত তোৰ পাল্লাত নপৰাই ভাল। তই যিটি বস্তু পিটিকি থাক। ক'লা মেলা অকণমানি বস্তু দেখিলে মই একেবাৰে ৰখি থাকিবলৈ পিটিকু লাগিয়ে যায় আৰু।
তহঁতি হ'বলৈ এইডালক মজা দিয়ে আছো নহয় উঠনিৰ পৰা কঁকাল বেকা হৈ গৈছে কিয়া ভালে কৈছ বাৰু খালি তহঁতি তীখৰক দেখিছিলি নেকি বাৰু তহঁতি যে আমাক সুধিবলৈ আহিছ তীখৰক দেখিছো নে নাই বুলি তীখৰক দেখোন তহঁতিহে লৈ গৈছিলি আমিয়ে লৈ গৈছিলো বাৰু ফুটবল খেলোতে তীখৰ কলেনো গ'লগে এতিয়া বিচাৰিয়ে পোৱা নাই নহয় কৰবালৈ গ'লগে গ'লগে আকৌ তাৰ দেখোন একো কথা মনতে নাথাকে আমি খেলি থাকোতে পটককে গ'লগে নহয় চাবলৈকে নহ'ল তাক চেচ কৰিলে এইকেইটাই বলবাদ কৰি দিলে তীখৰক এতিয়া হেৰুৱাই পেলালে বৈচোন বৈ এতিয়া তীখৰক বিচাৰিবগে লাগে নহয় এইডালক থয় এতিয়া ইয়াতে বৰ ভাল পাইছো মোক তহঁতে ইমান কষ্ট দিছ সেইকাৰণে সি পলাই গুচি গ'লগে হাঁহিবলৈ আহিছ তোকো চালা ইমান জোৰকে বহিছে গোলাই গৈছেগে সঁচাকে গোলাই গৈছেগে বাগল গেলা গোধাই গৈছেগে পাজি আপুনি একেবাৰে চিন্তা নাই কৰিব এতিয়া যি আপোনাকে ঢেৰ পইচা দিব যি মানুহে তই মোক মানে পঞ্জাৱত ভিক্ষাৰীহে বনাইছ পইচা কালেকশ্যন কৰিবলৈ প্লেন দিছ আৰে এনেকে পইচা ল'ব লাগিব নহ'লে পইচা ক'তো পাব ট্ৰেইনৰ টিকেট কাটিবলৈ মানুহে পইচা দিব নহয় পইচা হৈ গ'লে আপুনি ট্ৰেইনৰ টিকেট কাটি ল'বলৈ পাৰিব তাৰপিছত আৰু অসমলৈ ডাইৰেক্ট ট্ৰেইনত উঠি ঘৰলৈ যাবলৈ পাৰিব মোক জানো মানুহে পইচা দিব মোৰ দেখোন হাত বহি ঠিকেই আছে আৰে পাজিয়ে ধুনীয়া গান গাবলৈ পাৰে নাই গাবলৈ পাৰে যদি ধুনীয়া গান গাই দিব তাৰপিছত আপোনাক মানুহে ভাল পাব ভাল পাই একেবাৰে পইচা দিব উপায় নাই আৰু এতিয়া গান গাইহে পইচা ঘটিব লাগিব মই অসমলৈ যাবলৈ হ'লে হ'ব পাজি তেতিয়াহ'লে মই গৈহে থাকোঁ আৰু ঘৰত গৈ টেকেলি বনাবগে লাগে নহয় টেকেলি নবনালে মোক পইচা কোনে দিব যি তই যাগে বাৰু মই পইচাখিনি পালে মানে ট্ৰেইনত উঠি পেলাই ঘৰলৈহে যামগে আৰু বললো তাৰা হগাই আজি বল্লে হগাই আজি বল্লে পঞ্জাৱত আহি গান গাই পইচা ঘটিব লাগিব আৰু নহ'লে মোক কোনে পইচা দিব অসমলৈ বৰকে মনত পৰিছে নহয় অসমীয়া গান এটাকেহে গালো আৰু মোৰ আপোনাৰ দেশ মোৰ চিকুনি দেশ এনেখন শুৱলা এনেখন সুফলা এনেখন মৰমৰ দিশ তোমালোকে দেখোন এখন বাইকহে আনিছা এখন বাইকত কেনেকে 4টা মানুহ লাডাখলৈ যাম মোৰ বাইকখন লৈ আহিমগে নহয় ঘৰৰ পৰা তোমালোকে মাথো ওলাই থাকা আমি আহি পাইহে যামহি কাপোৰ কানি ভালকে পেকিং কৰি ল'বা সৰহকে লাডাখলে বহুত দূৰ নহয় যাওঁতে বহুত দিন লাগিব বঢ়িয়া লাগিব তোমালোক কিন্তু বহুত ভাল তোমালোকে আমাক লাডাখলৈ লৈ যাবা লাডাখত গৈ বৰ ধুনীয়া বৰফো চাবলৈ পাম নহয় আৰে পাহাৰো দেখুৱাম বৰফত গৈ গোটেই 4টাই বাগৰিহে থাকিম আৰু মোৰ কিন্তু ভাবিয়ে ভাল লাগিছে পাই পাপা পাৰ্টনাৰ হয়তো তীখৰ নহয়নে বাৰু সি দেখোন অকলে আজি ঘূৰি ফুৰিছে ক'ত দেখিলি সেইফালে চা ৰেলৰ চিৰিত এইটো আকৌ ৰেলৰ চিৰিত অকলে কেলে ঘূৰি ফুৰিছে সি দেখোন চব কথা পাহৰিয়ে থাকে এই ল'ৰাটোৱে আমাক দোকাইছিলে নেকি বাৰু এদিন চকলেট দিবলৈ আহিছিলে নেকি বাৰু এদিন এইকেইটাই আছিলে চাপৰি বয়ফ্ৰেণ্ডক লগাই যে সিহঁতক মাৰ খুৱাইছিলো আমি ডাৰ্লিং লডাখলৈ যোৱা কেঞ্চেল কৰিছো দেই এতিয়া আমি এতিয়া বেলেগ এটা কামতহে যাব লাগে পাৰ্টনাৰ বৈ সোনকালে তাক ৰেলৰ চিৰিৰ পৰা আঁতৰাই দিওঁগে নহ'লে ট্ৰেইন আহিলে কাটিব তাক তোমালোক আকৌ ক'ত যোৱা লাডাখলৈ পিছতহে দিম আৰু তোমালোকক যাম বুলি ভাবিছিলো কেঞ্চেলে কৰি দিলে এইকেইটাকো ব্ৰেকআপহে দিব লাগিব বেলেগ কাম বন নাইকিয়া বয়ফ্ৰেণ্ডহে পঠাব লাগিব অকল আমাৰ লগতে ঘূৰি ফুৰা বয়ফ্ৰেণ্ড ৰখা পাৰ্টনাৰ হৈখন দেখোন ট্ৰেইন আহিলেই বৈ ট্ৰেইনে কাটিবই নহ'লে এইটো কেতিয়া সোনকালে বচাওঁগে তাক দীঘল চিৰিৰ পৰা আঁতৰি দে চাপিব নহ'লে এখন এতিয়াতো আঁতৰি দে পাৰ্টনাৰ এখন পালেহিয়ে ওচৰ বচাবই লাগিব ইয়াক পাৰ্টনাৰ এখনে তোক কাটি লৈ গ'লগে নেকি বাৰু সেইকেইটা দেখোন সেইফালে পৰি আছে পাৰ্টনাৰ জীৱনত প্ৰথমবাৰ ভাল কাম এটা কৰা নিচিনা লাগিছে পাৰ্টনাৰ তই দেখোন বহুত দুখ পাইছ পাৰ্টনাৰ মোৰ কথা বাদ দে তীখৰক চা আহি বাচি আছে নে নাই পোৱালি বাচি আছ নে তই কোন হয় আপোনালোকে কেলে গতিয়াই দিছে গতিয়াই দিয়া নাই নহয় তোক আমি ৰেলে কটাৰ পৰা বচাইছোহে এতিয়া মই ক'লে যাম মোৰ ঘৰটো পাহৰি থাকিলো নহয় মই তোৰ ঘৰটো আমি চিনি পাওঁ নহয় আমি তোক ঘৰলৈ লৈ যাম নহয় তই কেলে চিন্তা কৰিছ বৈ আমি থৈ আমগে তোক পইচা দেখোন বেছি কালেকশ্যনে কৰিবলৈ পোৱা নাই মানুহবিলাকে বাৰু মোক কেলে পইচা নাই দিয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া
তই দেখোন অসমীয়া মানুহ অসমীয়া গান গাইছ পঞ্জাৱত একেবাৰে অসমীয়া মানুহক লগ পাইছো কি যে কপাল মই এতিয়া অসমলৈ পাই যামগে আৰু পোনাটো মোক সহায় কৰাচোন সহায় কৰা মই বহুত ডাঙৰ বিপদত পৰিছো নহয় মোক টকা কেইটামান দিয়াচোন গোটেইটো একেবাৰে লেতেৰা পেতেৰা কেনেকুৱাটো হৈ আছে ৰাস্তাৰ মাজত বহি বহি অসমীয়া গান গাই আছে অসমৰ মান সন্মান চব চেছ কৰিলি ঐ তহঁতি ল'ৰাটো তুমি ভুল বুজিছা মই ৰাস্তাৰ মাজত বহি বহি ভিক্ষা মগা নাই নহয় মই বিপদত পৰিছো সেইকাৰণেহে মানুহক পইচা বিচাৰি ফুৰিছো ভিক্ষা মাগিবলৈ অসমৰ পৰা আহি পঞ্জাৱ পাই গ'লেহি তহঁতৰ নিচিনা মানুহবোৰৰ কাৰণে আমি ডাঙৰ ডাঙৰ বিজনেছমেনবোৰে লাজ পাওঁ গম পাইছ না নাপাইছ তহঁতি ভাইটি তুমি ভুল বুজিছা মই কিবা ইয়াত ভিক্ষা মাগিবলৈ অহা নাই নহয় মই বিপদত পৰিছো ফচি গৈছো পঞ্জাৱত ঘৰলৈ যাবলৈহে পইচা বিচাৰিছো অসমীয়া মানুহ হৈ অসমীয়া মানুহকে সহায় কৰিবলৈ নাজানা তুমি ইমান ডাঙৰ বিজনেছ হৈ পইচা দুটামান খোজাৰ লগে লগে পলাইছা কিহৰ অসমীয়াগিৰি দেখাবলৈ আহিছা তুমি পঞ্জাৱত সেইকাৰণেহে ডক্টৰ ভূপেন হাজৰিকাদেৱে গাই থৈ গৈছিলে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণো সহানুভূতিৰে ভাবিব কোনে নোকোৱা